Friends, welcome to my YouTube channel mrs.krishnavlogs. जी होकले मोर वीडियो से इटालके सब्सक्राइब কৰা নাই তেওঁলোকে যাতে অতি সোনকালে সাবস্ক্রাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিয়ে যেন তেতিয়াহে মোৰ ভিডিঅ নোটিফিকেশন আপোনালোকে পাই যাব। আপোনালোকৰ ভালনে? মোৰ ভালে। আজি মই বনাম লিভাৰ পট গ্ৰেভি মছলা। খাবলৈ বহুত টেস্টি হয়। বলক ভিডিঅটো আৰম্ভ কৰো। এয়া মই লৈছো লিভাৰ পট 1 কেজি। এতিয়া মই এইখিনি বইল কৰি লম। গটিকে আপোনালোকে ভিডিঅটো চাই থাকিব। এয়া মই লিভাৰ পট গ্ৰেভি মছলাৰ বাবে লৈছো নহৰু আদা আৰু জাতি জ্বালা এইখিনি এতিয়া মই বাটি লম। লিভাৰ পট গ্ৰেভি মছলাৰ বাবে মই লৈছো ইয়া পিয়াজটো অলপমান বেছিকৈ দিব তেতিয়াহে গ্ৰেভিটো ভাল হয়। ইয়া জলকীয়া বিলাহী লং এলাইচি দালচিনি स्टार जावेत्री गोटा जीरा और तेजपात या बॉइल करी लोआ लिभार पटखिनि या बाटी थोआ নহৰু आदा और जाति जालार पेस्ट या मैं लैसो रेड चिली पाउडार 1 चामच धनियार गुड़ी 1 चामच और जीरा गुड़ी 1 चामच एतिया मैं पानी दी खुली दिम। মছলাখিনি মিক্স কৰি ভালদৰে থৈ দিব। কেৰাহী গৰম হৈছে মই তেল দিছো। এতিয়া কেৰাহীটো গৰম হৈছে গোটা মছলাখিনি মই ইয়াতে দি দিম। কাটি থোৱা পিয়াজখিনিও মই দি দিছো। লগতে জলকীয়া পিয়াজখিনি পুৰা ব্ৰাউন কালাৰ হ'ব লাগিব। এতিয়া মোৰ পিয়াজখিনি প্ৰায় ভজা ভজা হৈ গৈছে। এতিয়া মই বইল কৰি থোৱা লিভাৰ পটখিনি ইয়াতে দি দিম। লগতে ইয়া দি দিছো নিমখ আৰু হালধি। এতিয়া মই ঢাকনি মাৰি থৈ দিম। এবাৰ লাৰি দিছো। কাটি থোৱা বিলাহীখিনি মই ইয়াতে দি দিলো। এতিয়া মই ঢাকি থৈ দিম। এবাৰ লাৰি দিওঁ মই নহলে কেৰাহী তলত লাগি ধৰিব। এতিয়া বাটি থোৱা নহৰু আদা আৰু জাতি জ্বালাৰ পেষ্টখিনি মই ইয়াতে দি দিম। আপোনালোকে কেতিয়াবা ঘৰত এইদৰে ট্ৰাই কৰিবচোন। খাবলৈ বহুত টেস্টি হয় আৰু এইটো পালে একাই ভাত খাব পাৰিব আপোনালোকে। এতিয়া মই মিক্স কৰি থোৱা মছলাখিনি ইয়াতে দি দিম।
এতিয়া মই ঢাকনি দি আকৌ ঢাকি থৈ দিম ফ্ৰেণ্ডছ এতিয়া এবাৰ মই লাৰি দিছোঁ আৰু লগতে এয়া মই অলপমান দৈ দিম দৈ দিবও পাৰে নিদিবও পাৰে মই আছে বাবে দিছোঁ দৈখিনি দিছোঁ কাৰণ দৈখিনি দিলে খাবলৈ বহুত ভাল হয় আৰু গ্ৰেভিটো মানে বহুত ভাল আহে তো আপোনালোকে কেতিয়াবা এনেকৈ ঘৰত ট্ৰাই কৰিব ফ্ৰেণ্ডছ এতিয়া মোৰ প্ৰায় হৈ আহিছে এয়া হৈ গ'ল এয়া চাওক কিমান ধুনীয়া হৈছে এই ধুনীয়া গ্ৰেভি মই কিন্তু এক্সট্ৰা পানী ইয়াতে ব্যৱহাৰ কৰা নাই আপোনালোকে ঘৰত এনেদৰে ট্ৰাই কৰি চাব আপোনালোকে এক কাঁহী ভাত খাব পাৰিব এতিয়া মই অকণমান গৰম মছলা দি দিছোঁ লগতে কাটি থোৱা ধনিয়া পাত এতিয়া মোৰ হৈ গ'ল লিভাৰ পট গ্ৰেভি মছলা ফ্ৰেণ্ডছ এতিয়া মোৰ হৈ গ'ল লিভাৰ পট গ্ৰেভি মছলা আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো কমেণ্টত জনাব তো আজিলৈ ইমানে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ